নমস্কাৰ। এটি কবিতাৰ শিৰোনামা পৰীক্ষা হ'ব কেতিয়া, কলা চুলি বগা হ'ব যেতিয়া। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ নোহোৱা হ'ল একো ঠিকনা। পৰীক্ষা হ'ব কি নহ'ব তাৰ নাই নিশ্চয়তা। এয়া ল'ৰা ধেমালি নহয়, জ্ঞান বুটলাৰ সময়ত কালে আহি মূৰ খালে আমাৰ। অভিভাৱক ছাত্ৰ ছাত্ৰীৰ চিন্তাত মূৰ নষ্ট হ'ল। সময়ে যে কাৰো বাবে ৰৈ নাথাকে, এইটো ডাঙৰ কথা হ'ল। কৰোণা আঁতৰিব যেতিয়া পৰীক্ষা হ'ব তেতিয়া। ল'ৰা ছোৱালীৰ বয়স আৰু সময়ক জানো বাধা দি ৰাখিব পাৰিম তেতিয়া? সোনকালে সিদ্ধান্ত লাগে দেশবাসী, বিমূৰত পৰিছোঁ আনি। এইখন অসমতে পৰীক্ষাৰ বহি গৰু ছাগলীয়ে খায়। এইবাৰ কিন্তু গৰু ছাগলী নহয়, নিগনিয়ে ভক্ষণ কৰিব সমূলি। পঢ়াৰ কথা ক'লে ক'ব পৰীক্ষাৰ নাই ঠিকনা। পঢ়ি মূৰত সোমোৱাই লাভ কি হ'ব কোৱা? কাকনো বুলিম ককা, সকলোৱে দাঢ়ি চুলি পকা। ছাত্ৰ ছাত্ৰী অভিভাৱক দিশহাৰা হ'ল, দিনতে গধূলি হোৱাৰ উপক্ৰম হ'ল। পৰীক্ষা পাতিলে পাতক, নহ'লে বাতিল কৰক, সোনকালে শেষ সিদ্ধান্ত দিয়ক আনি। হে আই সৰস্বতী, তুমি এতিয়া এটা দিয়া উপায় আনি। কিতাপবিলাক সাঁচিপাতৰ পুথিৰ দৰে ৰাখিব লাগিব নেকি যতন কৰি। আমাৰ বাকচ নাই আই কিতাপ থ'বলৈ বুলি। হে আই, পৰীক্ষাৰ কথা খাটাং কৰা তুমি, তোমাৰ বাদে আৰু আন নাই গতি।